সো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। তো আজি বহুত দিনৰ মূৰত আৰু এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু হ'ব এইটো আজি এটা ফেমিলিৰ ব্লগ। আপোনালোকে ভাল পাব চাই আৰু আজি অকেজন এটাও আছে মানে ফেমিলিত, চ' সেইটোৱে চাই থাকিব, ভাল পাব আপোনালোকে। আৰু বৰ্তমান আছোঁ মই মোৰ নানীৰ ঘৰত। গাইজ মামাই গেম খেলি আছে। কি গেম খেলি আছা কৈ দিয়া এবাৰ। পাবজি। পাবজি খেলে গাইজ, চাইছে? মাৰা মাৰা দুটামান মাৰা। এই গাইজ প্ৰ' মেক্স গাইজ, ইয়াত মানে খোৱা হ'ব, মানুহখিনি যে আহিব আপোনাক কৈ আছোঁ পিছত কিহৰ অকেজন হয় আমাৰ ঘৰত। আৰু ইয়াত নানি বহি আছে। কি খাই আছা? ন' ৰেচপন্স গাইজ। চ' গাইজ মই এতিয়া এটা খালী ৰুমত আহি পেলাই ব্লগ বনাই আছোঁ, কাৰণ চবেই কাম কৰি আছে আৰু চবকে দেখাই আছোঁ। ৰ'ব লাহে লাহে চবকে ইন্ট্ৰডিউচ কৰাই আছোঁ। গাইজ এতিয়া যাম, আমি গৈ আছোঁ ভিতৰলৈ। গাইজ পাকঘৰত এইবিলাক কি বনিছে নাজানো আৰু এই আমাৰ ৰান্ধনী এজনীকে দেখাম আৰু। নাই নাই পাহৰি যাওঁ নহয়। মন হীৰা দৈ চাইকেল নহয় টিলিঙা হে কি হৈ আছে? হাঁহ মাংস চলি আছে, হাঁহ মাংস বনাই আছে আতিয়া নানি কিবা কবা? কমটো তোমাৰ লগত মোৰ আই লাভ ইউ। অ' ভাই চাহাব কি বনাই আছা ইয়াত? হাঁহৰ মাংস বনাই আছো। হাঁহৰ মাংস চলি আছে পুৰা। ঠাণ্ডা দিন মানে হাঁহ আৰু মায়ে বনাই আছে, মামী আছে। মামী কিবা এটা কৈ দিয়ক। এতিয়া গাইজ চবে খোৱা বোৱা কৰি আছে, আপোনালোকক দেখাম ব'লক মোৰ লগত। অ' ভাই খানা কেনেকুৱা হৈছে? এপিনে খায়ে আছে। ভাইটা তুমি কি কৰি আছা? মই ফটো উঠাই আছো। অথনিতে গাইজ মোৰ লগত ব্লগ কৰি আছিলে, খাব বহিছে চবে। এতিয়া কেনেকুৱা হৈছে নানা? সামদিন টু লাইফ বেটার আমি তো বলছেন সবজি ডালি লাউ চাউ মাংস বড়ি হয়েছে। A few minutes later. গাইজ এতিয়া ডেক'ৰেশ্যন কৰি আছে। কিবা এটা কৈ দিয়া। আমি ডেকৰেশ্যন কৰি আছো। মনটো ভালো লাগি আছে, বেয়াও লাগি আছে। বেয়া কিয় লাগি আছে? আজি আমাৰ মনু বিয়া, সেইকাৰণে বেয়া লাগি আছে। আচ্ছা মই মনুকে ইন্ট্ৰডিউচ কৰি দিম বাৰু। মামা মামাক দেখিয়ে থাকে। মামাক দেখাইছো পাবজি খেলা মানুহ আৰু। গাইজ এতিয়া ৰেডি হৈ গৈছো আৰু গাইজ এতিয়া দৰা অহাৰ টাইম হৈ গৈছে আৰু আমি চবেই ৰেডি হৈ আছো আৰু আহিব আৰু বেছি টাইম নাই। এতিয়া কেইটা বাজে? 4:30 আহি যাব, সোনকালে আহি যাব আৰু আমি চবেই ৰেডি হৈ আছো আৰু চাইছে। গাইজ এতিয়া বহি বহি চাই আছো ডেক'ৰেশ্যন কৰি আছে। অকলে অকলে ব'ৰ হৈ আছিলোঁ, সেইকাৰণে বহি আছোঁ আৰু কি কৰিম। এতিয়া মানে আমি এটা কেক অৰ্ডাৰ কৰিছিলোঁ, সেইটো কেকটো আহি গ'ল, আপোনালোকক দেখাম অলপ পিছত। হাই গাইজ, কেক আহি গ'ল। খাই দিয়া। কেকটো চাওক গাইজ কিমান ধুনীয়া লাগিছে। এইটো এতিয়া কাটিং হ'ব অলপ পিছত। আৰু গাইজ ইয়াত দৰা আহি গ'ল আৰু আমি কেনেকৈ ৱেলকাম কৰোঁ আপোনালোকে চাওক।
আৰু তাৰপিছত আমি খাব বহিলোঁ এতিয়া আমাৰ পাল আৰু আমি খাই আছোঁ গোটেইকেইটাই So guys, I'm shooting this vlog on the next morning আৰু কালি ৰাতি ইমান এটা vlog কৰা নহ'ল কাৰণ জানে এটা ইমোচনেল মোমেণ্ট হৈ যায় সেইখিনি টাইমত মানে যোনখিনি বিদায় টাইম হয় সেইখিনি আৰু শ্বুট কৰিব পৰা নগ'ল তেওঁ যিমানখিনি পাৰিছোঁ শ্বুট কৰিছোঁ আৰু আশা কৰোঁ vlogটো ভাল পালে চাই পেলাই লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আৰু নতুন নতুন vlog মই লৈ আহি থাকিম আপোনালোকৰ ওচৰত আৰু ছাপোৰ্ট কৰি যাব বাই বাই গাইজ